মানে মই তোমাক ভাল পাওঁ, তোমাক লাইফ পাৰ্টনাৰ হিচাপে বিচাৰোঁ। বন্ধু কি মোক ৰক্ষা কৰা, ইয়াৰ হাতৰ পৰা মোক বচোৱা ৰক্ষা কৰা। কোৱা এতিয়া কি কাৰণে মাতিছা? এই সদায় কোৱা কথাবোৰতকৈ সম্পূৰ্ণ বেলেগ। ডাইৰেক্টলি কোৱা আকৌ, ইমান নটামি কিয় কৰিছ? মই যিটো ক'বলৈ গৈ আছোঁ তাৰ প্ৰভাৱ যাতে আমাৰ ফ্ৰেণ্ডশ্বিপত নপৰে। এইবোৰ কি কৈছা? আমাৰ ফ্ৰেণ্ডশ্বিপত প্ৰভাৱ পৰিব মানে? বেছি কনফিউজ নকৰিবচোন বন্ধু, বুজাই কোৱা না। তুমি মোৰ জীৱনৰ একমাত্ৰ ছোৱালী, যাৰ লগত মই চব কথা শ্বেয়াৰ কৰিব পাৰোঁ। সুখ দুখ সকলোবোৰ। খং অভিমান কৰিলেও আঁতৰি যোৱাৰ একো ভয় নাথাকে। আৰু মই তোমাক সদায় নিজৰ কৰি ৰাখিব বিচাৰোঁ। বন্ধু তই এইবোৰ কি কৈছ? পুৱাই তই গেলামাল খাই আহিছ নেকি? মানে নিচা লাগিছে যে মোক তই ছোৱালীহেন লাগি আছ। হা, হোটেলত কিমান মানুহবোৰ চাই আছে, এইবোৰ শুনিলে কি কব? এইবোৰ কব নাপায়। আৰে তুমি বুজি কিয় পোৱা নাই? আৰু কেনেকে বুজাম তোমাক মই যে ভাল পাওঁ? সদায় পোৱা চাদা কেতিয়াবা ঠাণ্ডাত পি যাওঁ, কিয় জানা? এবাৰ তোমাক চাবৰ বাবে, কিন্তু তোমাক কেতিয়াও দেখা নাপাওঁ। দেখা পাওঁ এই বুঢ়াক সদায় দিগন্তে কৈ থাকে যে খিৰিকী বন্ধ কৰ, খিৰিকী বন্ধ কৰ। তোমাৰ অফিচৰ সদায় লৈ ক'ত আছা, কি কৰিছা, এইবোৰ ভাবি আমি মাথাটো পগলা হৈ গৈছে। তোমাৰ কি এবাৰ হোৱা নাই? আপোনালোক কি চাই আছে? নিজৰ কামত লাগক না। চালা বন্ধু হৈ বন্ধুৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে, এনেকে দম দি আছে মোক ন? বন্ধু বন্ধু তই কি ভাবি আছ? হা, এই ৰাতিপুৱাৰ পৰা মোটামুটি 2 ঘণ্টা হ'ল হোটেলত মাতি আনি বহাই ৰাখিছ। কি কথা কবি বুলি একো কোৱা নাই, খালি বহি আছ, কিবা যেন ভাবি আছ। কোৱা আকৌ। মানে মই তোমাক ভাল পাওঁ। বন্ধু এইটো কথা কওঁতে ইমান ভাবিব লাগে? হা, এইটোতো নৰ্মাল কমন। বন্ধুৰ প্ৰতি ভাল পোৱা থাকিব, ইয়াতো ভাল কথা। আৰু মই তোমাক লাইফ পাৰ্টনাৰ হিচাপে বিচাৰোঁ। বন্ধু তই এইবোৰ কি কথা কৈছ? তই এই ভাল পোৱাৰ কথা কৈছ? লাইফ পাৰ্টনাৰ হ'ব খুজিছা তই মোক? হা, লাজ লগা কথা, এইবোৰ কথা কব নাপায়। বহুত মানুহতে শুনিলে কি কব? মোৰ ফাৰ্ষ্ট টাইম হয় আৰু এনেকুৱা চিটুৱেশ্যন কেতিয়াও হোৱা নাছিলে। মানে বন্ধু এনেকুৱা ফিলিংছটো এই ফাৰ্ষ্ট টাইম আহিছে। কিন্তু হয় বাৰু, বন্ধু হৈ বন্ধুৰ ইমানখিনি হেল্প কৰিব লাগে। কিন্তু বন্ধু মই এইবোৰ কাম কৰিব নোৱাৰিম, মোক ক্ষমা কৰিবা। কাৰণ চোৱা, এইটো সমাজৰ কথা। মই যদি তোমাৰ লগত এনেকুৱা কাম কৰো ন, তেনেহলে সমাজে কি কব? বদনাম হব। মই এইটো কাম কৰিব নোৱাৰো। বন্ধু অলপ ধৈৰ্য ৰাখিব লাগে, নিজকে কন্ট্ৰল কৰিব লাগে। এইবোৰ কাম কৰিব নাপায়। এইবোৰ মানুহে জানিলে, মানুহে গম পালে এটা বেয়া কথা ন। হা, মানুহ সন্মান বোলা এটা কথা আছে। হা, সমাজত চলিবলৈ হলে কিছুমান কথা গোপন ৰাখিব লাগিব, কিছুমান কথা আকৌ বেলেগৰ সন্মুখত কব লাগিব, তেতিয়াহে প্ৰব্লেমটো চল্ভ হ'ব। যেনিবা ধৰক এনেকুৱা মানুহ বহুত আছে, এভেইলেবল আছে ন। গতিকে এনেকুৱা প্ৰব্লেম যদি আছে, চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। মই জানোৱে তুমি মোক ভাল পাব নোৱাৰা, তুমি কৰা চৰকাৰী চাকৰি। বন্ধু তুমি কি এইবোৰ কথা ভাবি আছ? এইবোৰ কথা নাভাবিবা। ইয়াতো চৰকাৰী চাকৰি, ধনী দুখীয়া এইটো কথা নহয়। মই জাষ্ট এটা ল'ৰা হৈ ল'ৰাৰ এই খেতিটো কৰিব নোৱাৰো, মই এই সৰ্বনাশটো কৰিব নোৱাৰো। জাষ্ট ভাল বন্ধু আছো, বন্ধু হিচাপতে জীয়াই থাকিব বিচাৰো। ভাল পোৱাৰ আৰম্ভণি বন্ধুত্বৰ পৰাই হয়। কিন্তু সকলো সমাজত থকাৰ পিছতো তুমি কিয় একচেপ্ট কৰিব পৰা নাই? কি কৈছা? সকলোখিনি আছে মানে কি আছে? হা, তোৰ লগত যি আছে মোৰ লগত কি আছে? হা, তই এইবোৰ কথা কৈ আছ? তোক মই বুজাই পগলা হৈ গৈছো নিজে। কিমান বাৰ বুজাম তোক? হা, এইবোৰ কাম মই কৰিব নোৱাৰো। মোক ৰক্ষা কৰা, ইয়াৰ হাতৰ পৰা মোক বচোৱা ৰক্ষা কৰা। মোৰ ইজ্জত একেবাৰে শেষ হৈ যাব।